নমস্কাৰ মই এতিয়া যাবলৈ লৈছোঁ ডিব্ৰুগড়লৈ আৰু বৰ্তমান অসমত কি পৰিস্থিতি হৈ আছে সকলোৱে জানে বানপানীত যথেষ্ট লোক ক্ষতিগ্ৰস্ত হৈছে বানপানীয়ে বহুতো লোকৰ অসংখ্য লোকৰ ঘৰ উটুৱাই নিছে মানুহবোৰ বহুত বানপানীত ক্ষতিগ্ৰস্ত হৈছে বহুতে নিজৰ আপোনজনকো হেৰুৱাইছে তেখেতসকলক মই কিনো কম মোৰ ভিডিঅ'টোৰ জৰিয়তে তেখেতসকললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আসলতে এই ভিডিঅ'বোৰ দেখি একেবাৰে ৰৈ থাকিব পৰা নাই কিন্তু মোৰ গাটো অলপমান বেয়া হৈ আছে সেইবাবে মই আসলতে অকণমান লং জাৰ্ণি কৰিবলৈ মোৰ অসুবিধা হৈ আছে কিন্তু এই ভিডিঅ'বোৰত যি দেখি আছোঁ সেইবোৰ দেখি একেবাৰে মই বুলিয়ে নহয় আসলতে প্ৰত্যেকজন ব্যক্তিয়ে বহুত কষ্ট পাইছে আৰু আসলতে যেনেকৈ পাৰোঁ সকলোৱে আপোনালোকে দেখিছে সকলোৱে বহুত চেষ্টা কৰি আছে কষ্ট কৰি আছে সকলোকে সহায় সাহায্য আগবঢ়াইছে আৰু আমি যেনেকৈ পাৰোঁ কণ্ট্ৰিবিউট কৰিছোঁ আমাৰ ফিল্ম ফ্ৰেটাৰ্নিটিৰ ফালৰ পৰাও 1 আগষ্টত গৈ আছে সাহায্য দিবৰ বাবে সকলোৱে তাত আমি যিমান পাৰোঁ নিজৰ সামৰ্থ্য অনুযায়ী আমি কিবা এটা সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ কিন্তু মই একেবাৰে ঘৰত থাকি শান্তি পোৱা নাই মোৰ মানুহজনেও তেওঁ থিয়েটাৰ যদিও ব্যস্ত হৈ আছে উপায় নাই থিয়েটাৰ তেখেতৰ সৰ্থেবাৰীত হৈ আছে তেওঁ আহিব পৰা নাই কিন্তু খুবেই তেখেতো কষ্টত আছে আসলতে এইবোৰ দেখি আমি মই ভাবিলোঁ গাটো যেতিয়াই ভাল পাম মই নিজেই যাম আৰু যিখিনি ঠাইত একেবাৰে সাহায্য পোৱা নাই মই খবৰ কৰি আছোঁ আমি আমাৰ পৰিয়ালৰ ফালৰ পৰা যিমানখিনি পাৰোঁ নিজৰ সামৰ্থ্য অনুযায়ী অকণমান হ'লেও আমি চেষ্টা কৰিম আমি কিবা এটা দিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে মই সেই বিষয়ে মোৰ বাহঁতক ক'লোঁ মোৰ দাদাক ক'লোঁ প্ৰথমে মোৰ দাদাক ক'লোঁ যে মই এনেকৈ ভাবিছোঁ কি কৰা যায় দাদাই ক'লে তই আহি যা একদম ভাল ভাবিছ আমিও ইয়াত যিমান পাৰোঁ কৰি আছোঁ তই আহি যা আমাৰ পৰিয়ালৰ ফালৰ পৰা সেইটো আমি সকলোৱে মিলি এটা সাহায্য আগবঢ়াম লগালগ মোৰ দাদা বৌয়ে মোক সমৰ্থন জনালে মানুহজনেও যিমান পাৰে চেষ্টা কৰি আছে তেওঁ সম্পূৰ্ণ সহযোগ কৰিছে মোৰ বাৰ ভাই বোৱাৰী মোৰ ইনফেক্ট মোৰ কাজিনসকল অমৃতা জুৰি বা ময়ূৰী ধীৰাজ মোৰ শাহুমা তেওঁ দিল্লীত আছে আৰু মোৰ যিসকলে মোক সহায় কৰিছে এই ক্ষেত্ৰত মই ক'বলৈ মোৰ বেষ্ট ফ্ৰেণ্ড গাৰ্গী এজন ভাইটি আছে বোকাখাটৰ ৰাহুল আমাৰ একদম নিজৰ ফেমিলি মেম্বাৰ মোৰ ফেমিলিৰ সকলোৱে মোক যথেষ্ট সমৰ্থন কৰিছে তেওঁলোকে মোক সহযোগ কৰিছে আৰু সেইবাবেই আমি সকলোৱে মিলি ইতিমধ্যে বাহঁতে মই যিহেতু গুৱাহাটীত আছোঁ মই ৰাতিপুৱা গৈ পাম আমি কাইলৈ বুধবাৰে আমি সাহায্য আগবঢ়াবলৈ যাম বাহঁতে ইতিমধ্যে বজাৰ কৰিছেই যিবিলাক আমি খাবলৈ যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিম বায়ে মোক দেখুৱাইও আছে কি লৈছে আৰু অকণমান বস্তু ল'বলগীয়া আছে এতিয়া যিহেতু বহুত মহো ওলাইছে আৰু আমি মহিলাসকলৰ বাবে যিবোৰ প্ৰয়োজনীয় সামগ্ৰী আমাৰ ফালৰ পৰা দিব পাৰোঁ মহৰ কামোৰ নাখাবলৈ মহৰ পৰা পৰিত্ৰাণ পাবলৈ আমি অকণমান চেষ্টা কৰিম আমাৰ ফালৰ পৰা দিবলৈ আৰু খোৱা বস্তু অকণমান আমি যোগান ধৰিবলৈ চেষ্টা কৰিম গতিকে আমি কাইলৈ গৈ আছোঁ সকলোৱে মই এতিয়া বাছত যাম নাইট ছুপাৰত মোৰ টিকেট কৰি থোৱা আছে গতিকে যিমান পাৰোঁ নিজৰ ফালৰ পৰা চেষ্টা কৰিম আৰু আমি ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিছোঁ যাতে অতি সোনকালে পৰিত্ৰাণ পাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অতি সোনকালে সকলো ভাল হৈ যাওক আৰু এনেকুৱা পৰিস্থিতি যাতে কেতিয়াও নাহে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এয়া মোৰ ডিব্ৰুগড়লৈ বুলি যাত্ৰা আৰম্ভ নাইট ছুপাৰতে জাৰ্ণিটো কৰিছোঁ আৰু এয়া আমাৰ ডিব্ৰুগড়ত বাহঁতৰ ঘৰৰ পৰিৱেশ আমাৰ এয়া ভতিজা ভাগিন অকণমানিকেইটাও বহুত সহায় কৰি দিছে পেকিঙত সিহঁতকেইটাও হেল্প কৰি আছে পেকিঙত আমাৰ পেকেটত আছে চাউল দাইল তাৰপিছত আলু বিস্কুট তাৰপৰা নিমখ গাখীৰ তাৰপিছত এইফালে ব্ৰেড এইবিলাক ভৰাই আছে ব্ৰেড তাৰপিছত অলপ চেনিটেৰী পেডছ আৰু কি আছিলে পানী বটল এইবিলাক মহ খেদোৱা ধূপ ৰাতিপুৱা মই এতিয়া অলপ পাছত ঘৰ পামগৈ আৰু ঘৰমুৱা হৈ থাকোঁতেই শিৱসাগৰখন যিহেতু পাৰ হৈ যোৱা যায় আৰু ইয়াত চাওকচোন ৰাস্তাত পানী গোটেই পানী মানুহৰ ঘৰ একেবাৰে ডুবি আছে
পৰিৱেশটো ওচৰৰ পৰা দেখি সঁচাকৈ অনুভৱ কৰিব পাৰিছোঁ মানুহবোৰ কিমান দুখত কিমান কষ্টত আছে। আৰু ইয়াৰ ৰাতিপুৱা আহিছে পাপা মোক নিবলৈ, বৰষুণত বেচেৰা অথনিৰ পৰা তিতি তিতি ৰৈ আছে মোক নিবলৈ। এতিয়া আমি ওলাইছোঁ, মানে বস্তুবোৰ চব কালি বজাৰ কৰি বাহঁতৰ ঘৰতে থৈ দিছে। ত' ইয়াতো আছে নেকি? ইয়াত নাই, ইয়াত আছে জানো? ইয়াত নাই। চ' আমি এইফালে দাদা বৌ চব ওলাইছে, সিহঁতি সৰু বাচ্ছা থৈ আহিম, তাই আইতাকৰ লগত থাকিব। চ' এতিয়া আমি যাওঁ, কি কি লৈছোঁ আপোনালোকক দেখুৱাই যাম। আমি আমাৰ পৰিয়ালৰ ফালৰ পৰা এটা সৰু প্ৰচেষ্টা, আচলতে আমি তাত খবৰ কৰিছোঁ স্থানীয় আমাৰ দাদা এজনক, শিৱসাগৰৰে, য'ত একেবাৰে সাহাৰ্য পোৱা নাই। আমি তালৈকে এতিয়া যাবলৈ ওলাইছোঁ, শিৱসাগৰলৈ যাওঁ, তেওঁ খবৰ কৰিব য'ত একেবাৰে কোনো ধৰণৰ সাহাৰ্য পোৱা নাই। আমাৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ আমি আমাৰ সাধ্য অনুসৰি খোৱা বস্তু কিছুমান লৈছোঁ, আৰু লগতে চেনিটেৰী পেড, মহ মৰা ধূপ লৈছোঁ, কেণ্ডেল লৈছোঁ, মেচ বক্স লৈছোঁ। আৰু এই ক্ষেত্ৰত মই ধন্যবাদ জনাব লাগিব মোৰ পৰিয়ালৰ সকলোকে, বিশেষকৈ মোৰ দাদা, মোৰ বৌ। দাদাহঁতে বাৰু অফিচৰ ফালৰ পৰা তেওঁলোকে যিমান পাৰে কৰি আছে, আৰু শনিবাৰে তেখেতসকলৰ অইল ইণ্ডিয়াৰ, দুলীয়াজান অইল ইণ্ডিয়াৰ মেটেৰিয়েলছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেখেতসকল শনিবাৰে যাব, তেখেতসকলৰ টীম। আৰু আমাৰ বৌহঁতৰ অফিচৰ ফালৰ পৰাও সহায় কৰি আছে। আৰু মোৰ বা এয়া সীমা ক'ত গ'ল? সীমা বাৰ মানে ভাই বোৱাৰী। তাৰপাছতে সীমা দেখাই দিওঁ, তাহাঁতিও বহুত কষ্ট কৰি আছে, কাৰণ মই গুৱাহাটীত আছিলোঁ। আমি ডিছকাছ কৰি লৈছোঁ কি কি ল'ম, তেওঁলোকে সীমা, মোৰ বা, দাদা বৌহঁতে বজাৰ কৰি আছে। আৰু লগতে মোৰ কাজিনছখিনিকো মই ধন্যবাদ জনাব লাগিব, অমৃতা, জুৰিমা, ময়ূৰী, ধীৰাজ, আৰু মোৰ মানুহজনেও প্ৰসেনজিৎ বৰা, তেখেতেও বহুত সহযোগ কৰিছে এই ক্ষেত্ৰত। তেখেত থিয়েটাৰত আছে যিহেতু সৰ্থেবাৰীত, গতিকে তেওঁ আহিব পৰা নাই, কিন্তু তেখেতসকলৰ থিয়েটাৰৰ ফালৰ পৰা আজি বানমুখলৈ গৈ আছে, শিৱসাগৰ জিলাৰ টীমৰ মানুহ আহিছে। তেখেতেও যথেষ্ট দুখ পাইছে, কষ্ট পাইছে আচলতে এই পৰিস্থিতিৰ বাবে। তেখেতেও যিমান পাৰে আমাৰ লগত সহযোগ কৰিছে। মোৰ শাহুমাও দিল্লীত আছে, তেখেতেও আমাক এই ক্ষেত্ৰত সহযোগ কৰিছে। আৰু মোৰ বেষ্ট ফ্ৰেণ্ড গাৰ্গী, মই সকলোকে ধন্যবাদ জনাইছোঁ মোক এই ক্ষেত্ৰত সহায় সহযোগ কৰাৰ বাবে। আৰু ভগৱানলৈ এয়াই প্ৰাৰ্থনা জনাইছোঁ যাতে এই পৰিস্থিতিৰ পৰা অতি সোনকালে ৰাইজসকলে অতি সোনকালে পৰিত্ৰাণ পাওক, আৰু এনেকুৱা দুৰ্যোগ যাতে কেতিয়াও নাহক তাকে প্ৰাৰ্থনা জনাইছোঁ। যদিও স্বাভাৱিক পৰিস্থিতি আহিবলৈ অলপমান সময় লাগিব, তথাপিতো ভগৱানে এয়াই প্ৰাৰ্থনা জনাইছোঁ অতি সোনকালে যাতে এই দুৰ্যোগৰ পৰা তেখেতসকলে পৰিত্ৰাণ পায়। আৰু যিসকলে নিজৰ পৰিয়ালৰ কোনজনক হেৰুৱাইছে তেখেতসকললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। বহুত নিৰীহ জীৱ জন্তু এই বানপানীত প্ৰাণ হেৰুৱাইছে। মই কিনো ক'ম, ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ এনেকুৱা পৰিস্থিতি যাতে আৰু কেতিয়াও নহওক। এতিয়া আমি ওলাইছোঁ, এখন গাড়ীত যিমানখিনি পাৰোঁ লৈছোঁ, আৰু এইফালে আমাৰ বাহঁতৰ গাড়ীটো লৈ লৈছোঁ। থেংক ইউ চবকে, মনটো দাকো থেংক ইউ, বহুত বহুত থেংকছ সকলোৱে সহায় কৰাৰ বাবে। আজি আমি এই প্ৰচেষ্টাটো ল'ব পাৰিছোঁ, বহুত বহুত ধন্যবাদ। বাৰু আমি এতিয়া যাওঁ, নপৰে মই ধৰি আছোঁ। আমি শিৱসাগৰলৈ গৈ থাকোঁতেই খনিকৰ গাঁৱত সোমাই দিলোঁ, আৰু এই যে দেখিছে ভণ্টিগৰাকী, এই ভণ্টিগৰাকীয়ে এই প্ৰলয়ংকাৰী বানপানীত তেওঁলোকৰ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী তেওঁলোকৰ দেউতাকক হেৰুৱালে। দেউতাকে আচলতে মোমবাতি আনিবলৈ গৈছিলে, কিন্তু তেওঁ আৰু ঘৰলৈ উভতি নাহিলে। এই প্ৰলয়ংকাৰী বানপানীয়ে তেওঁলোকৰ দেউতাকৰ প্ৰাণ কাঢ়ি নিলে। মাকে দুজনী ছোৱালীক লৈ কেনেকৈ ঘৰখন চলাব, এই ভাবিয়ে মনটো একেবাৰে গধুৰ হৈ পৰিছে। আৰু এয়া চাওকচোন, ঘৰখন একেবাৰে জৰ্জৰিত অৱস্থা। স্থানীয় ৰাইজসকলে বহুত সহায় কৰিছে তেওঁলোকৰ ঘৰখন ঠিক ঠাক কৰাত মানে কি, একো নায়েই আৰু কিনো বাকী। ভগৱানে তেওঁলোকক এই কঠিন পৰিস্থিতিৰ পৰা মুক্তি পাবলৈ, পৰিত্ৰাণ পাবলৈ শক্তি দিয়ক, ধৈৰ্য দিয়ক। আৰুনো কি ক'ম, আমি আমাৰ সামৰ্থ্য অনুযায়ী যি পাৰোঁ অকণমান তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া চাওকচোন, দেউতাকৰ ফটোখন তাই দেখুৱাইছে।
বুজাব নোৱাৰা এক অনুভৱ। আৰু আমি তেওঁলোকৰ ওচৰ চুবুৰীয়াসকলকো যিমান পাৰোঁ আমাৰ ফালৰ পৰা আমাৰ সাধ্য অনুসৰি সহায়ৰ হাত অলপ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। আৰু তেওঁলোকৰ মুখৰ পৰা আমি বহুত কথা জানিবলৈ পালোঁ। সেইকেইদিন তেওঁলোক কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল। ঘৰটো তেখেতসকলৰ একেবাৰে অৱস্থাই নাই, ঘৰত পানী সোমাই গোটেই এতিয়া পলসেৰে ভৰি আছে। আৰু এই বানপানীত বোলে সাপ উটি আহি তেওঁলোকৰ হাতত ৩-৪ডাল সাপ ওলমি আছিল। ভাবকচোন কেনেকুৱা ভয়ানক পৰিস্থিতিৰ তেওঁলোক সন্মুখীন হ'ব লগা হৈছিল। এয়া ONGC কলনীৰ ৰাস্তা পাৰ হ'লোঁ বাৰু। সেইটো এতিয়াও পানী কমা নাই, চাওক বহুত পানী এতিয়াও। আচলতে আমি বেলেগ এডোখৰ ঠাইত যাম বুলি ভাবিছিলোঁ, কিন্তু তাৰপিছত আমাৰ ইয়াৰে মানে স্থানীয় ভাইটি এজনে ক'লে, মোৰ দেউৰৰ লগৰ, যে আপোনালোকে এটা পৰিয়াল আছে, মানে দেউতাক আচলতে আমি পাইছিলোঁ বাৰু, ভিডিঅ'ত পাইছোঁ যে এনেকৈ মানুহজন মম আনিবলৈ ওলাই গৈছিলে ৰাতি, যিহেতু তেওঁৰ ঘৰত কাৰেণ্টৰ ব্যৱস্থা নাই। মমবাতি ল'বলৈ ওলাই যাওঁতেই বৰষুণ আহি আছিলে, কিন্তু সেই মম লৈ তেওঁ ঘৰ উভতিব নাপালে। মানে তেতিয়াই বানে নিজৰ সংসাৰী ৰূপটো দেখুৱালে। আৰু মানে সকলো মানে যেনেকৈ যোনে য'ত পায় তাত প্ৰাণ ৰক্ষা কৰিবলৈ যিদৰে আছিলে, তেওঁৰ পৰিয়ালেও ভাবিছিলে তেওঁ চাগে ক'ৰবাত আছে, কিন্তু তেওঁৰ মানে শটো 4 দিনৰ পিছতে উদ্ধাৰ হৈছিলে। চাইকেলখন এনেকৈ পথাৰ জোৰা লাগি আছিলে, তেওঁ তাতে তেনেকৈ বডিটো উদ্ধাৰ হৈছিলে। গতিকে সেই কথাটো গম পাই আমি ভাবিলোঁ ক'ত আছে বুলি সুধিলোঁ, ক'লে যে এনেকৈ শিমলুগুৰি গৈ খনিকৰ গাঁৱত আছে। ভাবিলোঁ যে আমি পৰিয়ালটোক লগ কৰি আহোঁ, মানে তাতে আমি গ'লোঁ, পৰিয়ালটোক লগ কৰিলোঁ, নিজৰ ফালৰ পৰা তেওঁলোকক অলপ সাহাৰ্য আগবঢ়ালোঁ আৰু আমি অলপ কিবা এটা মানে নিজৰ ফালৰ পৰা কিবা এটা দিও আহিলোঁ। ওচৰৰ মানুহখিনিও বহুত দুখ লগা পৰিৱেশ। এতিয়া আচলতে কি হৈছে, মানে খোৱা তাত আমি যিমানখিনি গম পালোঁ, আমি বাৰু নিজৰ ফালৰ পৰা ব্যক্তিগতভাৱে নিছিলোঁ, তো আমাৰতো কৈছোঁৱে আমাৰ নিজৰ যিমানটো কেপাচিটি সিমানখিনি হেৰিত আমি খাদ্য অলপমান বা মাইকী মানুহৰ যিহেতু তাতো গৈ মানে যিখিনি মানে ছোৱালীবিলাকে বিশেষকৈ ষ্টে ফ্ৰীটোৱে বেছিকৈ বিচাৰিছে, মানে অইন কিবা দিলে নিদিলেও ষ্টে ফ্ৰীটো দিয়ক তেনেকৈ কৈছে। সেইখিনি কিন্তু তেওঁলোকে কৈছে এতিয়া খোৱা বোৱাটো আচলতে আমাৰ আচল সমস্যা নহয়, আমাৰ হৈছে আমাৰ ল'ৰা ছোৱালী এতিয়া টুচক এখন নাই শুবলৈ, গাৰু এটা নাই, টুচক গাৰু আঁঠুৱা এইখিনি বস্তুলৈহে এতিয়া দিগদাৰী হৈছে বুলি কৈছে। গতিকে সেইখিনি মই ভাবোঁ অকণমান ডাঙৰ যদি অনুষ্ঠান কিবা আছে মানে সেইটোৱে এতিয়া আচলতে বিশেষকৈ প্ৰয়োজন হৈছে ঘৰ এটাত শুবলৈ থাকিবলৈ যি বস্তুৰ প্ৰয়োজন। গতিকে আপোনালোকেও যদি সাহাৰ্য দিব বিচাৰিছে, ঘৰ এটাত যি প্ৰয়োজনীয় বস্তু আছে, ধৰক বনাবলৈ খোৱা বস্তু বনাবলৈ কেৰাহী, বাতি, থালি, খাবলৈ থালি, বাচন বৰ্তন, বিশেষকৈ ল'ৰা ছোৱালী শুবলৈ, মানে মানুহে শুবলৈ আঁঠুৱা, টুচক, গাৰু, বিচনা চাদৰ, এইবিলাক বস্তু খুব দৰকাৰ হৈছে। গতিকে সেইখিনি বস্তু বিশেষকৈ প্ৰয়োজনীয় হৈ আছে। যদি আপোনালোকেও সহায় কৰিবলৈ যায়, আপোনালোকে যাব পাৰে। আৰু বহুত মানুহ গৈছে, অসংখ্য মানুহ অলৰেডি বহুত সহায় কৰিছে।